Hi everyone, welcome back to my YouTube channel Assamese. আজিৰ ভিডিঅ'টোত দেখাম যে 2022 বৰ্ষৰ ভোটাৰ লিষ্টত আপোনাৰ নামটো প্ৰকাশ পাইছে নে নাই কেনেকৈ চেক কৰিব মোবাইলৰ পৰা সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ এইটো ভিডিঅ'ৰ পৰা আপোনালোকে জানিব পাৰিব। যদিহে আপোনালোকে এইটো চেনেল নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে এনেধৰণৰ নতুন নতুন ভিডিঅ'বিলাক নিতৌ পাই থাকে। তেন্তে পলম নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে গুগল বা ক্ৰোম ব্ৰাউজাৰটো অপেন কৰি ল'বা। অপেন কৰি লোৱাৰ পিছত ইয়াতে চাৰ্চ কৰি দিবা ceo.assam.nic.in এইটো চাৰ্চ কৰি দিবা। ডেছক্ৰিপশ্যন বক্সত লিংকটো দিয়া আছে, তাত গৈ চেক কৰিব পাৰিবা। এনে এটা পেজ খোল খাইছে, দেখিবা চিফ ইলেক্টৰেল অফিচাৰ আসাম, ইয়াতে ক্লিক কৰি দিবা। অলপ লেট হ'ব পাৰে। ক্লিক কৰাৰ পিছত আন এটা পেজ খোল খাব, ইয়াতে দেখিবা PDF ইলেক্টৰেল ৰোলছ, ইয়াতে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত select ডিষ্ট্ৰিক্ট যিটো হয় সেইটো ইয়াতে চিলেক্ট কৰি ল'বা। তাৰপিছত select LSC নেম যিটো হয় ইয়াত চিলেক্ট কৰি ল'বা। তাৰপিছত আহিছে select polling station চিলেক্ট কৰাৰ পিছত মাটাডলত ৰাখি দিবা। তাৰপিছত 51 + 6 = হোৱাট, যিটো আনচাৰ হয় তলত বহাই দিবা। মোৰটোত প্লাছ আহিছে বাবে প্লাছ কৰি দিছোঁ। আপোনাৰ মোবাইলত যদি মাইনাছ আহে তেন্তে মাইনাছ কৰি যিটো আনচাৰ হয় তলত সেইটো এনচাৰটো বহাই দিবা। বহোৱাৰ পাছত তাৰপিছত ভিউ ৰোলত ক্লিক কৰি দিবা। ক্লিক কৰাৰ লগে লগে ডু ইউ ৱান্ট টু ডাউনলোড PDF এগেইন, ইয়াতে ডাউনলোড বুলি লিখা আছে, ইয়াতে ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত কোনো এখন ফাইল মেনেজাৰত PDF আকাৰে ডাউনলোড হৈ গৈছে। 2022 তালিকা, যে ভোটাৰ তালিকা 2022, এনেকৈ আপুনি আপোনাৰ মোবাইলৰ পৰা ঘৰতে বহি ভোটাৰ লিষ্টত ডাউনলোড কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, থেংক ইউ।